ছাত্ৰ-ছাত্ৰীসকল, বৈচিত্ৰ্যময় অসমৰ মই মোষ্ট ইম্পৰ্টেণ্ট 4টা কুৱেশ্যন লৈ আছো। হয়তো তোমালোকে আগতে চাগে চাইছা 4টা কুৱেশ্যন, আৰু যদি নাই চোৱা তোমালোকে নোচোৱাকৈ নাযাবা। এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট হয়, তাৰে 1 আৰু 2টো বেছি ইম্পৰ্টেণ্ট। 3 আৰু 4টো ইম্পৰ্টেণ্ট হয় যদিও 1 আৰু 2ৰ তুলনাত কমে। এতিয়া আমি কুৱেশ্যন কেইটা এবাৰ পঢ়ি দিওঁ কি আছে। প্ৰথমটো আছে, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। আৰু 2 নম্বৰটো আছে, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 3টা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। এই 2টা তোমালোকে কোনোপধ্যেই নজনাকৈ পৰীক্ষাত নাযাবা। এতিয়া 3 নম্বৰ কুৱেশ্যনটো আছে, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। এই কুৱেশ্যনটো যোৱাবাৰ এক্সামত আহি গৈছে 2023 চনত। আৰু 4 নম্বৰ কুৱেশ্যনটো আছে, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট যিকোনো 2টা জনগোষ্ঠীৰ খাদ্যাভ্যাস সম্পৰ্কে লিখা। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, আৰু বহুত ভিডিঅ' আহিব লগা আছে।